তো হেল্ল' বন্ধুসকল, আপোনালোকৰ কি কৰিছে কি খবৰ? আকৌ এবাৰ এটা নতুন ভিডিঅ'লৈ আহি গৈছোঁ। তো আপোনালোকে চাই আছে ৰাহুল ভাই ব্লগ। তো আজি ভিডিঅ'টো এনেকুৱা হ'ব গৈছে, আজি ক'তো যাম কিবা কৰিম আৰু সেইবোৰ একো নহয়। আজি এটা ভিডিঅ' এনেকুৱা লৈছোঁ, এজন ল'ৰা যিহেতু নে কাণে শুনি পায় নে মুখেৰে কিবা এটা ক'ব পাৰে, ঠিক আছে। সেই ল'ৰাজন, ঠিক আছে, এটা গছ গছ ধৰক সৰুকৈ কাটি লৈছে। সেই গছটো দি পিনে কাক বনাইছে জানে ভিডিঅ'টো আপোনালোকে চাইছে, ডিম্পু দাক বনাইছে। আমাৰ মৰমৰ ইউটিউবাৰ ডিম্পু বৰুৱা, আপোনালোকে চিনি পায়, তাক বনাইছে। ইমান ধুনীয়াকৈ বনাইছে, মই চাই আচৰিত হৈ গৈছোঁগৈ। ইমান ধুনীয়াকৈ বনাইছে, ঠিক আছে। কি ক'ম আৰু, ইমান ধুনীয়াকৈ বনাইছে। ডিম্পুদাক হাতত কেমেৰা এটা লৈ আছে, চেণ্ডেল পিন্ধি আছে আৰু স্পৰ্টিং পেণ্ট, আৰু কি ক'ম আপোনালোকক, ক'বলৈ একোৱেই নাই। ইমান ধুনীয়াকৈ বনাইছে, ঠিক আছে। তো ক'বলৈ একো অৰ্থই নাই। ল'ৰাটো নে কাণত শুনি পায় নে মুখেৰে কিবা কোৱাৰ। ল'ৰাজন বহুত দুখীয়া, যিহেতু সেই দুখীয়া ল'ৰাজন, আৰু সেইবোৰ বনাই খাই মেলি বিকি মেলি সিহঁতৰ ঘৰ চলি আছে। তো সৰুতে বোলে তাৰ মাকো ঢুকালে, হাতীয়ে বোলে মাৰিলে, মই যিমানটো গম পাওঁ আৰু ভিডিঅ'ৰ জৰিয়তে, ঠিক আছে। তো আপোনালোকে ভিডিঅ'টো চাওক আৰু চাই ভাল পালে এটা লাইক কৰি দিব, ঠিক আছে। চাওক ভিডিঅ'টো চাওক, আপোনালোকে ভিডিঅ'টো চাওক আগত, ঠিক আছে। চাই লওক। তো সেই বন্ধুসকলে ল'ৰাজনৰ নাম হ'ল বিশ্বজিৎ, ঠিক আছে। তো এই ল'ৰাজন হৈ গ'ল কাণতো নুশুনে আৰু মুখতো কথা ক'ব নোৱাৰে। তো এই ল'ৰাজনে এইটো গছ কাঠ দি পিনে ডিম্পু দাক বনোৱাইছে, যে আমাৰ ইউটিউবাৰ চবে চিনি পায় ডিম্পু দাক, ঠিক আছে। সেই ইউটিউবাৰজনক বনাইছে। কিমান কি ক'ম আৰু, ইমান ধুনীয়াকৈ বনাইছে। ল'ৰাজনে কাণেৰে শুনি পায় নে মুখেৰে ক'ব পাৰে ল'ৰাজন, ঠিক আছে। চাওকচোন, আপোনালোকে চাওক, ভিডিঅ'টো চাওক, কিমান ধুনীয়াকৈ বনাইছে ঠিক আছে। এইটো বনোৱা মুখৰ কথা নহয় আৰু, ঠিক আছে। ইমান ধুনীয়াকৈ বনাইছে, চাই মেলি আপুনি আচৰিত হৈ যাবগৈ যে ইমান ধুনীয়াকৈ বনাইছে, ঠিক আছে। যে ভবা নাছিলোঁ যে এনেকুৱাকৈ বনাব, আৰু এনেকুৱাও ল'ৰা আছে বুলি, ঠিক আছে, যে কাণেৰো নুশুনে আৰু মুখেৰেও ক'ব নোৱাৰে। আৰু ল'ৰাজনৰ ঘৰ হৈছে গোৱালপাৰাত, ঠিক আছে। আপোনালোকে ভিডিঅ'টো চাইছে চাগে, ঠিক আছে। ল'ৰাজনৰ নাম হ'ল বিশ্বজিৎ, গোৱালপাৰাত থাকে। ইমান ধুনীয়াকৈ ভিডিঅ' বনাইছে, কি ক'ম বন্ধুসকল, আমিও নোৱাৰোঁ ইমান ধুনীয়াকৈ বনাবলৈ। আমিতো এনেকুৱা বাদ দিয়ক, আমি কাগজ এখিলা আৰু কাঠ পেঞ্চিল এটা যদি দি দিয়ে তেনেহ'লেও ইমান ধুনীয়াকৈ বনাব নোৱাৰোঁ। তো ইমান ধুনীয়াকৈ কাঠেৰে বনাই, টেলেণ্ট চাওক ল'ৰাটোৰ, টেলেণ্ট। আৰু ল'ৰাটো বহুত দুখীয়া ঘৰৰ ল'ৰা। এইখিনি বনাই মেলিয়ে যি টকা ইনকাম কৰে, সেই টকাখিনি দিয়ে আপোনাৰ ঘৰ চলায়, ঠিক আছে। কি ক'ম আৰু আপোনালোকক, ইমান ধুনীয়াকৈ বনাইছে। চাওকচোন, এইটো একোৱে নহয়। এতিয়া ফাইনেল লুকটো চাব, যেতিয়া পূৰা বনাই মেলি ৰং চং মাৰি যেতিয়া পূৰা বনাই দিয়ে ধুনীয়াকৈ, তেতিয়া চাব একদম ফাইনেল লুকটো, পূৰা ইমান ফাইনেল লুকটো কি ক'ম আৰু আপোনালোকক, ইমান ধুনীয়াকৈ বনাইছে। তো আপোনালোকে ভিডিঅ'টো চাই থাককচোন, চাওক কিমান ধুনীয়াকৈ বনাইছে। অ' ভাই চাহাব, চাওক স্পৰ্টিং আগত ডিজাইনটো দি আছে, ডিম্পু দাই যেনেকুৱা পিন্ধি থাকে সেনেকুৱাকৈ বনাইছে। পেণ্ট চাওক, মানিব লাগিব দেই। চেণ্ডেলো চাওক, অ' ভাই তো আচলি নিখা লাগিছে কিন্তু। চাওক, অ' মাই গড, কি ক'ম আৰু।
অদ্ভুত, একেবাৰে অদ্ভুত, মানে অদ্ভুতকৈ অদ্ভুত। চাওকচোন ইমান ধুনীয়াকৈ বনাইছে। কি ক'ম আৰু, ল'ৰাজনৰ ঘৰ গোৱালপাৰাত, আপোনালোকে নিশ্চয় জানে। চাওকচোন ইমান ধুনীয়াকৈ। আৰু যদি আপোনালোকে ভিডিঅ'টো লাইক কৰা নাই, প্লিজ এবাৰ লাইক কৰি দিব ল'ৰাটোৰ কাৰণে, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। ল'ৰাজনৰো এটা ইউটিউব চেনেল আছে, ঠিক আছে। নে কাণেৰে শুনি পায় নে মুখেৰে ক'ব পাৰে ল'ৰাজনে এনেকুৱা বনাই দিছে, তো চিন্তা কৰক। কিনো বস্তু নাই যে দুনিয়াত আমি কৰিব নোৱাৰোঁ। চেষ্টা কৰিলে চব কৰিব পাৰিম বন্ধুসকল, চব কৰিব পাৰিম। তো ল'ৰাজনকে চাওক, এতিয়া ইমান ধুনীয়াকৈ কাঠৰ টুকুৰা দি এটা বনাইছে, ইমান ধুনীয়াকৈ বনাইছে। চাওকচোন ভাই চাব কিছু দেই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কওক কেনেকুৱা পালে। যদি ভাল পাইছে তেনেহ'লে সেই ল'ৰাটোৰ নামত এটা লাইক কৰি দিব, আৰু কমেণ্টত ক'ব ল'ৰাটোৰ বিষয়ে কিবা এটা কমেণ্ট কৰক, চাওঁ। আৰু ডিম্পুদাৰ যদি ফ্ৰেণ্ড হয় তেনেহ'লেও কমেণ্ট কৰক, আৰু এবাৰ লাইক এটা কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, ঠিক আছে। এনেকুৱা ভিডিঅ' পাই থাকিব। আজিলৈ ইমানটোৱে, টাটা বাই বাই।